এই কণ্ডিশ্যন আহি আছে। কিন্তু আজিকালি নৱপ্ৰজন্মক দেখি পেলাই আৰু এটা কথা উপলব্ধি হৈছে, মোক ডোণ্ট টেক ইট আদাৰৱাইজ, মই এনেই জমনি কৰিবৰ কাৰণে কৈছোঁ। মদ খা, ভাং খা, ডেইলি 40-50 পেকেট গুটকাৰ পেকেট খা, মায়েৰ 70 বাপেৰ 80, তই হবি 20ৰ কাচা কাচি। মানে এনেকুৱা এটা অৱস্থা হৈছে আজিকালি। আমি চাব, আমাৰ আইতা ককা এইবিলাকে 70-80 বছৰ বয়সতো বেজীত এই সূতা ভৰাব পাৰে, চকুটো কণকণীয়া হৈ থাকে। কিন্তু ল'ৰা ছোৱালীবিলাকে যিটো ধৰে, বিশেষকৈ দুজনী ছোৱালীৰ বৰ প্ৰেমত পৰিছে। এজনী হ'ল ডাঙৰজনী ৰজনী, সৰুজনী তুলসী। সেই দুজনীকে লয়, দুইটাৰ মাথা ছিঙি দিয়ে, দি দুইটাকে এটা জেগাত লগ কৰে। মাজতে আৰু সৰু ভাইক এটাও আছে শিখৰ, তিনিটাকে সোমাই লয়, একদম খচক 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 খুৱাই দিয়ে। এই যে ধোঁৱাটো ওলাই গৈছে, সেই ধোঁৱাৰ লগতে কিন্তু নিজৰ লাইফটোও গৈ আছে, গম নাপায়।